বৈঠালাংছত এজন ব্যক্তিৰ দেহত কোভিড-19 পজিটিভ এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি সম্প্ৰতি আতংকিত আৰু হাহাকাৰ। কংগ্ৰেছ ত্যাগ কৰি নকৈ গেৰুৱা হোৱা কাছাং টেৰাংপীৰ পিছত লগ এৰা নাই বিতৰ্কই। সহকৰ্মীয়ে টেৰাংপীৰ হৈ জিলা মহিলা কংগ্ৰেছৰ নেত্ৰীয়ে আৰোপ কৰা অভিযোগক লাংমিলি ফৰেষ্ট চাব বিট অফিচাৰ সফলতা। ফৰেষ্টৰ তহলদাৰী কৰ্মীয়ে শিলপেটা বনাঞ্চলৰ পৰা মূল্যৱান চেগুন কাঠৰ ট্ৰাকসহ হাতে লোটে আটক 2 ব্যক্তি। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পশ্চিম কাৰ্বি আংলং নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰাজাগাঁও বিদ্যাসাগৰ এজনৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। নমু দাস নামৰ 40 বয়সীয়ান লোকজন কোভিডত আক্ৰান্ত হৈছে। পশ্চিম কাৰ্বি আংলং নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰাজাগাঁও বিদ্যানগৰত এজনৰ দেহত কোভিড-19 পজিটিভ। লোকজনৰ নাম নমু দাস, বয়স 40। লোকজন চলিত মাহৰ দ্বিতীয় সপ্তাহতে কেৰালাৰ পৰা আহি টুমপ্ৰেং কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছিল। 7 দিন কোৱাৰেণ্টাইন হোৱাৰ পাছত তেওঁ 14 দিনৰ হোম কোৱাৰেণ্টাইন হৈ থাকিব দিছিল। কিন্তু তেওঁ টুমপ্ৰেং স্থিত ভাড়াঘৰত হোম কোৱাৰেণ্টাইন হৈ নাথাকি ৰাজাগাঁৱৰ বিদ্যানগৰস্থিত ভাতৃগৃহত আছিলহি। 25 জুনত নমু দাসৰ দেহত কোভিড-19 পজিটিভ ওলোৱাত আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ লোকসকল। ইতিমধ্যে ডিফু মেডিকেল কলেজ কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে লোকজনক। নমু দাস 40 ইয়াৰ্ছ 40 বছৰ হৈছে মানুহজনৰ। তাৰমানে তেওঁ প্ৰথম আহোঁতে তাৰমানে আমি নিগেটিভ ৰিজাল্ট পোৱাৰ কাৰণে তেওঁক আৰু এনাডাৰ 7 ডেজৰ কাৰণে হোম কোৱাৰেণ্টাইন কৰাৰ কাৰণে এডভাইচ কৰোঁ। তেওঁ তাতে লোকেল মানুহবিলাকে তাত থকা মানে অলপমান প্ৰব্লেম কৰিলে, থাকিব নিদিলে আৰু। গতিকে তেওঁ ইয়াতে মাকৰ ঘৰত গুচি আহিলে। আৰু যোৱাকালি আমি ৰিপৰ্টটো পাইছোঁ বোলে তেখেতৰ পজিটিভ, তাৰমানে যিটো মানে কণ্টেক্ট পাৰ্চনৰ লগত যিটো ছেকেণ্ড টেষ্ট তাত পজিটিভ ৰিজাল্ট অহাৰ কাৰণে তেখেতক তাৰমানে ইয়াতে আমি হেৰি কৰিব আহিছোঁ আৰু সেইখিনি। টুমপ্ৰেং এনেই তাতে ভাড়া থাকে বুলি কৈছে, হয়। তাৰপিছত ইয়াতে মাকৰ ঘৰত গুচি আহিলে তেওঁ। তাত মানে মানুহবিলাকে থাকিব, তাৰমানে যিটো হোম কোৱাৰেণ্টাইন এডভাইচ কৰা হৈছিলে তেওঁ তাত তাৰমানে মানুহবিলাকে কমপ্লেইন কৰাৰ কাৰণে থাকিব নালাগে বুলি কোৱাৰ কাৰণে তেওঁ ইয়ালৈ আহি গ'ল। সেইকাৰণে যোৱাকালি আমি আকৌ ৰিপৰ্ট পাই পেলাই তাৰমানে আজি আৰু ইয়াতে পিক আপ কৰিবৰ কাৰণে আহি গ'লোঁ আৰু সেইটোৱে। বৈঠালাংছৰ পৰা জাছন ৰিপৰ্ট কাট নিউজ। বিজেপিত আহিলে বিলৰ ধন আদায় দিব, চাকৰি দিব, গাড়ী দিব বুলি বিজেপিলৈ যোগদানৰ লোভ দেখুওৱা বুলি নকৈ বিজেপিত যোগদান কৰা একালৰ কংগ্ৰেছ নেত্ৰীৰ বিপক্ষে সংবাদমেলত কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিজেপিৰ সদস্যা কাছাং টেৰাংপীৰ সহযোগী। তেওঁলোকেও জিলা মহিলা কংগ্ৰেছৰ এই মন্তব্যক অমূলক বুলি মন্তব্য কৰিছে শুক্ৰবাৰে অনুষ্ঠিত সংবাদমেলত। সংবাদমেলৰ ওপৰত সংবাদমেল। এই মন্তব্যৰ বিপক্ষে আন এটা মন্তব্য হয় ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অৱ কাৰ্বি আংলঙৰ কাৰ্যালয়ত যোৱাকালি কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সংগীতা কপি আৰু ধনশিৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী ৰংহাংপিয়ে নকৈ গেৰুৱা বহন পিন্ধা কাছাং টেৰাংপীৰ বিপক্ষে কৰা মন্তব্যৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহিলা বিজেপি মেৰিনা টেৰাংপী, ৰজিতা হানচেপি, অম্ফু ইংটিপি, জেৰিনা টেৰাংপী আৰু মিলি ইংটিপিয়ে। তেওঁলোকে সংবাদমেল যোগে সহযোগী কাছাং টেৰাংপীৰ সপক্ষে মন্তব্য কৰি কয় যে জিলা মহিলা কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে কৰা মন্তব্য মুঠেই অমূলক তথা ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত। অৱশ্যে এইখন সংবাদমেলৰ পিছত জিলা মহিলা কংগ্ৰেছৰ নেত্ৰীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া আগন্তুক সময়তহে দেখা যাব। alam di kasang tena pibai tu pandi puji ke awat adu kali lapen alam di tu apan hedi kasang tena pibai tu sedame nang tu nangji lapen nang gunun palam ni jeje
so putak sini tum ini la son ni tum la ancing rum sini tum tako wang tu lo aselang tum has tami bebe nang tu nang ji manang tu not nang tu pulote gari la pen kura ans tami nang piji la pen beer ans tami ni tum nang papasi beer tami lompo aku nang tu mong sinang tu di pulote ni tum ke beer anta nang blok ji la hai ke alang li ka sang terang pi bai tu tami kaningje je la pen alang ni je long le la pen ni tum han ans tami nang tu no kaya alang ina ani pon pini tum hadok awis tami tum isipet am hila pen ni ke hang pen join ni si mithang ke charjak ni tum tak kidun atheman ni tum dun dinas tami BJP sarkar ke highway kalang pen high elo si tum ning ke chet heban si ini tum kidun alang li ka sang kadang pi bai dun ni tum hanan dun bek nang ji palam thang ta kaning je ave la so puthak si ni kaning je tami pun ning ke hang alang ni ko pi lo alang ni tum tami la so ning je nang ni malang ni tum has tami ane pon pe muthe amme analis nang chipi don no amasi alang ni bai do bang tami to kondelo pena page ni tum ke meeting ke dam pu ni tum hanan ke deng ko ko ke alang ni tum ke aju bang ke sarpan ni tum pali era pike ni tum khani menang thano ni tum ke sar long ni era pike amen ke than ke delo so puthak lo Stefan Tenor report cut news লাংবৰী ফৰেষ্ট সাব বিট অফিচাৰৰ সফলতা বিভাগীয় তহলদাৰী বনকৰ্মী তহলদাৰী দলে পুৱতি নিশা প্ৰায় 2:30 বজাত হিলভেটা পিকনিক স্পৰ্টৰ পিনে তহল দিবলৈ গৈ আটক কৰিবলৈ সক্ষম হয় মূল্যৱান দুখন টাটা মোবাইল ট্ৰাকত চেগুন কাঠ বুজাই কৰি থকা অৱস্থাত ঘটনাৰ সংক্ৰান্তত তহলদাৰী দলটোৱে আটক কৰে কাঠচুৰি কাণ্ডৰ সৈতে জড়িত 2 ব্যক্তিক বন বিভাগৰ তহলদাৰী দলটোৱে কাঠচুৰৰ দলে চেগুন কাঠ টাটা মোবাইল দুখনত বুজাই কৰি থকা অৱস্থাত হাতে লোতে ধৰা পেলায় দুখন ট্ৰাকৰ ভিতৰত এখন টাটা মোবাইলৰ ট্ৰাকখনে বনকৰ্মী চকুত ধুলি দি পলাই হাৰিবলৈ সক্ষম হয় দলটোত বনকৰ্মীৰ সংখ্যা কম হোৱাত ইখন ট্ৰাকৰ চুৰৰ দলক আটক কৰিবলৈ প্ৰয়াস কৰি থকা সময়তে আনখনে সুবিধা পাই পলায়ন কৰি দিয়ে আনহাতে তহলদাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় 2 ব্যক্তি দুজনৰ নাম ৰাজু ইংহি আৰু বিদৰ তেৰণ আনহাতে বিশ্বজুৰি মহামাৰী কৰোণাতংক অব্যাহত থকাৰ হেতুকে আটক 2 ব্যক্তিক বকলীয়া মেডিকেল হস্পিটেললৈ নিয়া হয় যদিও বিদৰ তেৰণ নামৰ লোকজন হস্পিটেলৰ পৰা চেক বুজি পলাই যায় বিদৰ ৰংবং ৱে থানা অধীনত ৰংবং ৱে এলেকাত নিবাসী আছিল বুলি বন বিষয়া ৰেণুকা তেৰাংপিয়ে সাংবাদিকক জানিব দিয়ে উল্লেখ্য যে আটকাধীন AS 02 BC 574 নম্বৰযুক্ত টাটা মোবাইল ট্ৰাকখনৰ চালক ৰজা পথাৰৰ ৰাজু তেৰণ আৰু ট্ৰাকখনৰ স্বত্বাধিকাৰী হুছেইন আলী আৰু ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হোৱা টাটা মোবাইল ট্ৰাকখনৰ নম্বৰ AS 01 DC 8516 অমৰ ইংহিৰ গাড়ী বুলি চিনাক্ত কৰা হৈছে আটকাধীন ট্ৰাকখনৰ চেগুন কাঠখিনিৰ বজাৰত আনুমানিক মূল্য 40,000 হ'ব আৰু এই সমগ্ৰ ঘটনাখিনিৰ সন্দৰ্ভত মাঞ্জাস্থিত কেন্দ্ৰীয় বনাঞ্চলিকেহে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে বিট বিষয়াগৰাকীয়ে This in our custody. Market value kanja? Market value approximately 30,000 market value, but government said will be less. 10,000 maybe. 10,000. Dalam tangan ni benda lah. Tangan ni benda some dobong lo. Nili tum dam po petroling mari po thaglong lele dikhi kami nili tum to be arbi gijang reni एकदम पूरा एकदम arbi gijang hukum tum dam ase dam lo kini laso hosi एकदम gari laso mane kehing no sam se acting lo hai asan baat hai bi ko magari hai mama plan lo ni tum gari kasa plan lo और इसी के फुल लुटेट नहीं इसी के empty bang के हमारे
lack of la kene driver hedi driver abi joini nili tumako back office chibang thulo ako ripen ako chidam thulo nili tumako two wheeler sen chidam thulo two wheeler sen dam chi nili mithang se hadak pen ang chidrive sen nili office an chiwan dalo মংগলিংহে ৰিপৰ্ট কাট নিউজ সত্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত পাছ বিষয়ত লেটাৰসহ প্ৰথম স্থানত ডিফুৰ পূজা দাস ডিফুৰ ৰেণু টেৰাংপীৰ শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূজা দাসৰ সফলতাত পূজাৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলৰ লগতে সমগ্ৰ অঞ্চল আনন্দিত আৰু গৌৰৱান্বিত হৈছে সাধাৰণ টেন হাউচ ব্যৱসায়ীৰে পৰিয়ালৰ পোহপাল দিয়া ডিসি কলনীৰ নিবাসী নিপেন দাস আৰু দেৱজানী দাসৰ কন্যা পূজা দাস এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা বিভাগত প্ৰথম স্থান প্ৰাপ্তি হৈছে ৰেণু টেৰাংপীৰ শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰী পূজাই লাভ কৰিছে সৰ্বমুঠ 500ৰ ভিতৰত 420 নম্বৰ মেট্ৰিকত 3টা লেটাৰ সহ প্ৰথম স্থানত উত্তীৰ্ণ হৈ ছাত্ৰীগৰাকীয়ে দ্বাদশ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত অধিক উন্নত ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলৰ অশেষ প্ৰেৰণাৰ ফল বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে ভালে হৈছে মই এনেকুৱা 5খন লেটাৰ লৈ পাছ কৰিম বুলি ভবা নাছিলোঁ প্ৰথমতেতো মোৰ মা দেউতাই বহুত সহায় কৰিছে আগবাঢ়ি যাব কৈছে আৰু ছেকেণ্ডত মোৰ গুৰু কলেজৰ সকলো গুৰুৱে মোক উৎসাহ কৰিছে যে তুমি পাৰিবা বুলি সেই মেমহঁতৰ আৰু মা দেউতাৰ কথা মতে মই পঢ়িছোঁ পাছ কৰিছিলা মেট্ৰিকত মই 2018 চনত মেট্ৰিক মই পাছ হ'লোঁ আৰু মেট্ৰিকত মই 3খন লেটাৰ সহ ষ্টাৰ মাৰ্ক ডিগ্ৰী লাভ কৰিছোঁ কলেজৰ পৰা পাছ কৰিছা হাই ছেকেণ্ডেৰী ডিফু ৰেণু টেৰাংপী মেমৰিয়েল কলেজৰ পৰা মই পাছ কৰিছোঁ নাই দেউতাই মোক কোনো ধৰণৰ অসুবিধা অনুভৱ কৰিব দিয়াই নাই যি খুজিছোঁ তাকেই দিছে বহীৰ পৰা কলমৰ পৰা আদি কৰি টিউশ্যন সহ চব দিছে মই একো ধৰণৰ অসুবিধা অনুভৱেই কৰা নাই দেউতাই মোক বহুত ভালদৰে পঢ়ালে দেউতাৰ বৰ্তমান টেন হাউচ আছে দেউতাৰ মানে বিয়া বাৰু হ'লে মানে পেণ্ডেল বনায় অৰুণ লেখাৰ ৰিপৰ্ট কাট নিউজ সমস্যা দেশৰ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Kanj
shopping mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি দুৱাৰ বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ সেনৰ সৌজন্যত ডেইথৰ হাইস্কুলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ড্ৰাগছ তথা নিচাযুক্ত সেৱনৰ লগতে সমাজত ৰঘুমলাৰ দৰে বাঢ়ি অহা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপে সমাজক বিশেষকৈ উঠি অহা প্ৰজন্মক প্ৰভাৱান্বিত কৰি আহিছে। এনে কাৰ্যৰ পৰা যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকল সজাগ আৰু সচেতন থাকিব লাগিব। কোনোৱে এনে অপৰাধজনিত কাৰ্যত জড়িত উমাল পালে লগে লগে আৰক্ষী প্ৰশাসনক জনাব লাগিব। এইদৰে ছাত্ৰ ছাত্ৰীক অধ্যয়নৰ লগতে সামাজিক দায়িত্বও সোঁৱৰাই দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে। উল্লেখ্য, ডেইথৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৌজন্যত অনুষ্ঠিত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱসৰ লগতে সম্বৰ্ধনা অনুষ্ঠানত সহযোগ কৰে KSUৰ দুৱাৰ বাগৰি শাখাৰ ছাত্ৰ নেতৃত্বই। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। হামৰেন পৌৰসভালৈ সদ্য মনোনীত দুগৰাকী ৱাৰ্ড কমিছনাৰক শুক্ৰবাৰে জনোৱা হয় উষ্ম সম্বৰ্ধনা। হামৰেন পৌৰসভালৈ সদ্য মনোনীত দুগৰাকী ৱাৰ্ড কমিছনাৰক শুক্ৰবাৰে জনোৱা হয় উষ্ম সম্বৰ্ধনা। পৌৰসভাৰ কাৰ্যালয়ত সদ্য মনোনীত ৱাৰ্ড কমিছনাৰ ক্ৰমে মণিৰাম তেৰণ আৰু হোমতাৰা তেৰাংপী সন্মানে পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে আদৰি আনি নিজ নিজ আসনত বহুৱাই হামৰেন পৌৰসভাৰ অধ্যক্ষ আৰু আন আন ৱাৰ্ড কমিছনাৰৰ উপস্থিতিত। উল্লেখযোগ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছু, উপাধ্যক্ষ হেডসিং ৰংফাৰ, কাৰ্বি পৰিষদৰ সীমা উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰিচাৰ্ডছন হানছে, মাইনৰিটি ৱাৰ্ড অধ্যক্ষ জয়সিং টিছু, পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাঙকে ধৰি পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ তথা কৰ্মচাৰীসকল উপস্থিত থাকে। Town committee long terkap town committee dola so town committee nominate along tinta bahini nominate ke pondo ke damtang karbiang tomas council plan alang tuman nominate order peklang lo alang tuman pang ke damtang taring korupsi bangke pangrum pet di pulong semi pedeng polo alang le tuman pini bangke dak hamran municipal board bahini war commissioner nominate do ni tumang jer homtara tarang pi datang itu korte meneram terus alang latum apan pini la dak town committee alang tumo sai hemalo kado bela dak town committee lo municipality chairman war vice chairman commissioner tum pendang lo la dak board chairman tum kado chelang se alang tum apan pini formally ponang kalau official yang tum pan angoi ka hudat kado pon lo la si kado pon ta dam sen ma chetong si dalang tum pan angoi pang dipan alang tum pan puthot dak nai tong don abang pu bang putum ta alang tum pan ningarong pen lang tum deng pon lo pancol হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।